আমাৰ চবৰে পৰিচিত সন্মানীয় জুবিন গাৰ্গ আহি পাইছেহি। তাৰ লগতে আমাৰ মঞ্চত আছে আমাৰ সন্মানীয় বিটিআৰৰ চিফ মাননীয় প্ৰমোদ বড়ো ছাৰ, লগতে অৰুণ কুমাৰ দে EM BTC আৰু আমাৰ সাংস্কৃতিক বিভাগৰ EM তেখেত দাওবাইচা বড়ো এখেতে আমাৰ লগত আছে। আৰু আমি খুব সুখী হৈছোঁ ৰমিঅ' পি নাৰ্জাৰী ডেপুটি চিফ BKWSC এখেতে আমাৰ লগত আছে। এতিয়া আমি আমাৰ এই মঞ্চত আদৰিবলৈ বিচাৰিছোঁ আমাৰ সকলোৰে পৰিচিত মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া। এখেতক আমি এখন আৰণায়েৰে আদৰিবলৈ বিচাৰিছোঁ। আহিবলৈ মই অনুৰোধ জনালোঁ। আদৰিব আমাৰ সাংস্কৃতিক বিভাগত EM দাওবাইচা বড়ো। হাত চাপৰি দিয়ক ৰাইজসকল। মাননীয় প্ৰমোদ বড়ো ছাৰ, এখেতলৈ আমি শিল্পী সমাজৰ পৰা অশেষ ধন্যবাদ যাচিছোঁ। এখেতে আমাৰ কাৰণে ডাঙৰ মঞ্চ কৰিছে ৰাগাম, যি মঞ্চইদি আজি বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই আমি এটা সাংস্কৃতিক সন্মিলন কৰিবলৈ পাইছোঁ। আমি আশা কৰিছোঁ এই মঞ্চইদি আমি বিটিআৰ অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠী আগুৱাই নিব পাৰিম। তেখেতলৈ আমি অশেষ ধন্যবাদ জানিছোঁ। এতিয়া আমাৰ আদৰিবলৈ বিচাৰিছোঁ। এতিয়া আমাৰ লগত আছে আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ মাননীয় ৰমিঅ' পি নাৰ্জাৰী जोबोर खेबसे बयनिबो सिनायजानाय आब' सुलिखा बसुमतारी। बेवहाय नुदोंमोन जोंनि बयनिबो सिबिजाथाव मानगोनां UG ब्रह्म सार, रायजो सभानि आगुनि MP बिथां सारखौबो जों फैसालियाव मोननो लुबैदों। बिथांखौबो गांसे आर'नाइ फालिजों जोङो बरायबाय। आरो जोंजों लोगोसे दङ जोंनि UPPL हान्जानि सासे दैदेनगिरि आब' भाइस प्रेसिडेन्ट अमेन जैनि प्रतिभा ब्रह्म, बिथांखौबो गांसे आर'नाइ फालिजों बरायबाय। दायो जोङो बे हारिमु मोनाबिलिखौ बेखेवगिरिनिसिम नैबे माइक्र'फनखौ होनायनि आगोलनो जोंनि बयनिबो मानिजाथाव बिटिआरनि चिफ मानगोनां प्रमोद बड़ो सारखौ फंनैसो बिबुंथि लाखिनो थाखाय खावलायबाय। আজি এই শুভ মুহূৰ্তত আমাৰ মাজত উপস্থিত আমাৰ অসমৰ সুসন্তান শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া, আমাৰ ইয়াত উপস্থিত আমাৰ বড়োসকলৰ শ্ৰদ্ধাৰ শিল্পী বাইদেউ সুলিখা বসুমতাৰী, ইয়াত উপস্থিত আমাৰ প্ৰাক্তন সাংসদ জ্যেষ্ঠ সন্মানীয় UG ব্ৰহ্ম ডাঙৰীয়া, আমাৰ EM অৰূপ দে ডাঙৰীয়া, EM আৰু আমাৰ সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা দাওবাইচা বড়ো ডাঙৰীয়া আৰু উপস্থিত আমাৰ সতীৰ্থসকল, শ্ৰদ্ধা ৰাইজ, তিনিদিনীয়া কাৰ্যসূচীৰে এই ৰাগাম বড়োলেণ্ড সাংস্কৃতিক যিটো কাৰ্যসূচী আজি অন্তিম এটা কাৰ্যসূচীত আমি আহিছোঁ। বিটিআৰ চৰকাৰে আমাৰ থলুৱা ৰিজনেল যিখিনি আমাৰ কালচাৰ আছে সেইখিনি প্ৰমোট কৰাৰ কাৰণে বিশ্বৰ দৰবাৰত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক উপস্থাপন কৰাৰ কাৰণে প্ৰথমবাৰৰ কাৰণে এটা প্ৰয়াস কৰা হৈছে।
আৰু ইয়াত এই 3 দিনীয়া কাৰ্যসূচীত আমাৰ মাতৃভাষাৰ কবিতা আবৃত্তিৰ পৰা লৈ পেলাই ৰিজনেল ফিল্মৰ ওপৰতো চৰ্চা হৈছে আৰু সকলো জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ সাংস্কৃতিক শ্ব'কেছ কৰাৰ কাৰণে এটা প্লেটফৰ্ম দিয়া হৈছে আৰু ইতিমধ্যে আমাৰ বিটিআৰ অঞ্চলৰ আদিবাসী গাৰো ৰাভা কোচ ৰাজবংশী অসমীয়া বড়ো যিমান সংস্কৃতি আছে সকলো অংশগ্ৰহণ কৰিছে আৰু এই বড়ো ভূমিত যোৱা 30 বছৰ ধৰি 3-4টা দশক ধৰি যি এটা ভাইলেন্স যি হিংসাৰ পৰিৱেশ আমাৰ মাজত আছিলে এইটো আমি পাহৰি যাবলৈ বিচাৰিছো আৰু সকলো জাতি ধৰ্ম মিলি পেলাই এটা সুন্দৰ বিটিআৰ গঢ়িবলৈ আমি আগবাঢ়িছো আৰু এই সময়ত এনেকা এটা শুভ মুহূৰ্তত আজি আমাৰ সাংস্কৃতিক কাৰ্যসূচী উন্মোচন কৰাৰ লগতে উদ্বোধন কৰাৰ লগতে আমাক সাহস দিবলৈ ইয়াত উপস্থিত হোৱা জুবিন গাৰ্গ ডাঙৰীয়াক মই আমাৰ বিটিআৰ গভৰ্ণমেণ্টৰ হৈ আৰু বিটিআৰ বাকীৰ হৈ আদৰণি জনাইছো আৰু আমি আশা কৰিছো যে এই শুভ আৰম্ভণি যিটো হ'ল ইয়াৰ পৰাই অনাগত দিনত বড়োলেণ্ডত আমি সকলো জাতি ধৰ্ম মিলি একেলগে শান্তিত থাকিব পাৰিম হিংসা চিৰদিন বড়োলেণ্ডৰ পৰা বিদায় ল'ব আৰু সকলোৱে আমি মিলি এটা সুন্দৰ সমাজ গঢ়িব পাৰিম মই বেছি ক'ব নিবিচাৰো আমাৰ সংস্কৃতিটো জীয়াই ৰখাৰ কাৰণে আমি সবে কাম কৰিব লাগিব আৰু এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ প্ৰতি সদায় সন্মান জনাব লাগিব আৰু এইখিনি পৰিৱেশ বিটিআৰ চৰকাৰে কৰিবৰ কাৰণে সদায় সাজু আছো এইখিনিতে মই এইখিনি বক্তব্য ৰাখি মোৰ বক্তব্য সামৰিছো আৰু আমাৰ যিখিনি কাৰ্যসূচী আছে এইটো চলাই নিবলৈ মই আহ্বান কৰিছো ধন্যবাদ থাকিল এতিয়া আমি আজিৰ সাঞ্জাৰাং সাংস্কৃতিক সন্ধিয়া মাননীয় জুবিন গাৰ্গ এখেতক আমি এনিগেৰেটৰ হিচাপে পাবলৈ সক্ষম হৈছোঁ এখেতক মই মাইক্ৰফোনখন দিলোঁ Hello, check 1 2. অকল ভয়েসটো বঢ়াবা মাত ভাগি আছে প্ৰথমতেই আন্তৰিক শুভকামনা জনাইছোঁ মোৰ ফালৰ পৰা বিটিআৰ চৰকাৰক আৰু আন্তৰিক অভিবাদন জনাইছোঁ এই পৰিৱৰ্তনৰ বাবে আৰু মোৰে চাগে মই সৌভাগ্যৱান বুলি ভাবোঁ কাৰণ বড়োলেণ্ডত যিমান পৰিৱৰ্তন হৈছে যিমান যি হৈছে মই সৰুৰে পৰা ইয়াত জড়িত হৈ আছোঁ প্ৰথম কথা মই যদিও বিভিন্ন জেগাত ঘূৰি ফুৰিছিলোঁ দেউতাৰ লগত কিন্তু মোৰ শৈশৱৰ বেছিভাগ সময় মই ইয়াত কটাইছোঁ মই বিজনীত কটাইছোঁ তামোলপুৰত কটাইছোঁ আৰু ইনফেক্ট প্ৰমোদ আৰু মই একেখন স্কুলৰ পৰা মেট্ৰিক পাছ কৰা তামোলপুৰ স্কুল তামোলপুৰ হাই ছেকেণ্ডেৰী আৰু মই 2 বছৰ ডাঙৰ 2 বছৰৰ পৰা ওলাই গ'লোঁ তাৰ পৰা কিন্তু সেইটোৱে ভাল লাগিছে যে প্ৰত্যেকটো ক্ষেত্ৰত প্ৰত্যেকটো হেৰিত স্কুলত থকা সময়তো মই গোটেই ডিষ্টাৰ্বেঞ্চ দেখিছোঁ হুলস্থুল উৎপাত দেখিছোঁ মাৰপিট দেখিছোঁ তাৰপিছত লাহে লাহে চেঞ্জ পৰিৱৰ্তন দেখিছোঁ আৰু এতিয়া যিটো কৰে সংস্কৃতিৰ যোগেদি যিটো ইউনিফিকেশ্যন অফ অল ট্ৰাইবছ অল ৰেচেছ অল ৰিলিজিয়নছ সেইটো হ'ব লাগে ইয়াত অকল ইয়াত বুলি নহয় গোটেই অসমত হ'ব লাগে আৰু অসমখন এখন বৈচিত্ৰ্যময় দেশ বিভিন্ন সংস্কৃতি বিভিন্ন মানুহ বিভিন্ন জাতি বিভিন্ন জনজাতি প্ৰত্যেকটো ক্ষেত্ৰত কিন্তু মিলিজুলি আছিলে আগৰে পৰা আৰু ইমান বৈচিত্ৰতাৰ মাজতে যে একেলগে আছে সেইটো আটাইতকৈ ডাঙৰ কথা আৰু সেইটো জীয়াই ৰখাটো আমাৰ কৰ্তব্য বুলি ভাবোঁ আৰু মই মোৰ ফালৰ পৰা আজি মই মোৰ ডিউটি বুলি ভাবোঁ কিন্তু মই কৈছোঁ যে যি সহায় লাগে যেনেকুৱা লাগে যেতিয়াই লাগে মই ইয়াত থাকিম আপোনালোকৰ লগত আৰু এখন নতুন সুন্দৰ বড়োলেণ্ড সুন্দৰ অসম গঢ়াত মই সদায় সহায়ক হিচাপে থাকিম আৰু এইটো মোৰ অংগীকাৰ সকলোকে পুনৰ নমস্কাৰ জনাইছোঁ আৰু বহুত মৰম জনাইছোঁ এই নতুন বছৰটো সুন্দৰকৈ যাওক নতুন কাল হওক নতুন পৰিকল্পনা হওক নতুন চিন্তা হওক আমি আগলৈ আগুৱাই যাওঁ এখন সুন্দৰ ভৱিষ্যতলৈ থেংক ইউ ভেৰি মাছ লাভ ইউ বড়োলেণ্ড লাভ ইউ আছাম থেংক ইউ আৰু ইয়াত এই গানটো এইটো কাৰণে গাইছোঁ এই গানটোৰ যিটো মিনিংটোৰ লগত আজিৰ অনুষ্ঠানটো মিলে ইয়াত কোৱা হৈছে যে মানুহৰ মই কম নে তুমি ক'বা কিপ চাইলেন্স when I talk so মানুহৰ মনটো চিলাৰ নিচিনা হ'ব লাগে চিলা আজিকালি ল'ৰা ছোৱালী চিলা নাজানে বেছিভাগ ল'ৰা ছোৱালী
আমি সৰুতে উৰাইছিলোঁ, মই ইয়াতে উৰাইছোঁ, বিজনীত উৰাইছোঁ, তামোল ঘৰত উৰাইছোঁ। চ' মনটো চিলাৰ নিচিনা হ'ব লাগে, মুক্ত হ'ব লাগে, উৰিব পাৰিব লাগে আকাশত, আৰু ভাল ভাল বস্তু চাই থাকিব লাগে ওপৰৰ পৰা। চ' দ্যাটছ দ্য কনচেপ্ট। চ' বি লাইক এ কাইট।